এভৰিৱান মই জাহ্নৱী মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চাইছে ডেফিনেটলি গম পাইছে যে মই ঘৰলৈ গৈছিলোঁ ককাৰ শ্ৰাদ্ধৰ কাৰণে আৰু আজি এই ভিডিঅ'টো চাবলৈ হ'লে আমি যাব লাগিব 8 ফেব্ৰুৱাৰীলৈ আৰু দিনটোত হোৱা গোটেইখিনি কৰ্ম মই ভালদৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টিৰ জৰিয়তে আৰু যদি আপোনালোকে মোৰ চেনেলত থকা ভিডিঅ'ছবিলাক চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আজি শ্ৰাদ্ধ দিনটো আহি পালেহি 8 ফেব্ৰুৱাৰী তাৰপাছতে ৰাতিৰ পৰা যিহে বতাহ ধুমুহা আৰু বৰষুণ গোটেইখন পানী কৰি দিলে আৰু কালি ৰভা দি মেলি শেষ কৰি থৈ গ'লহি কিন্তু তথাপি বহুত বেছি বৰষুণৰ কাৰণে অলপ প্ৰব্লেমো হৈছিলে পানী সোমাইছিলে কিন্তু ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ ইমানেই বৰষুণ দিছে ৰাতিপুৱা 8টা বাজিছে কিন্তু একেবাৰে অন্ধকাৰ হৈ থকা নিচিনা হৈ আছে ভাবিলোঁ যে আপোনালোকক এবাৰ দেখাই দিওঁ তাৰপাছত সকলোৱে গা চা ধুই মেলি আমি ককাৰ ওচৰত চাকি গছ জ্বলালোহি আৰু এয়া হৈছে আমাৰ ককা যিহেতু প্ৰথম এবাৰ বছৰেকীয়া আৰু এয়া হৈছে বৌ ককাৰ ঢুকোৱাৰ এমাহৰ আগতেই বৌ ঢুকালে আৰু বৌৰ বছৰেকীয়াও হৈ গ'ল তাৰপাছত প্ৰথমতে যিহেতু দিনটো গোটেই কামখিনি কৰাৰ আগত ব্ৰাহ্মণৰ কামখিনি বেছি জৰুৰী সেইকাৰণে প্ৰথমতে ইয়াত দেউতাই পৰাচিত কৰাইছে দেউতাৰ পৰা এইখিনি কামো সোনকালে দেউতাই কৰিবলৈ চেষ্টা কৰিছে আৰু বৰষুণ তেতিয়ালৈকে অকণমান কমিছিলেগৈ তাৰপাছত আকৌ কিন্তু বৰষুণ আহিলে এইখিনি কাম হোৱাৰ পাছত এইফালে আমাৰ আহিছে প্ৰভু ঈশ্বৰ গোসাঁই আহি পালেহি আমি সকলোৱে এনেকৈ গেটৰ ওচৰত আদৰিছোঁ ঘৰত যিমানখিনি পৰিয়ালৰ সকলো মানুহ একেলগ হৈ আৰু ইয়াৰ পাছত সকলোখিনি ভকত মানে আহিবলৈ আৰম্ভ কৰিয়ে দিলে আৰু সকলোখিনি আছে পৰিয়ালৰ চব মানুহ আছে পেহী মা দেউতা ভণ্টি সকলোখিনি ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি পৰিয়ালৰ সকলোখিনি মানুহে আহিছিলে আৰু বহুত দিনৰ মূৰত মই সকলোকে লগ পালোঁ আৰু এয়া হৈছে ডাঙৰ পেহী তাৰপিছত এইফালে আছে লিলি পেহী এইফালে আছে পিংকিদা এইফালে তাৱৈও আছে আৰু সকলোখিনি আহিছে আৰু ভকত অহা আৰম্ভ কৰি গ'ল লগতে কামো কৰি আছে সকলোৱে আহি পেলাই আৰু এতিয়া তাৰ পাছতে আৰম্ভ হৈছিলে নাম প্ৰসংগ আৰম্ভ হৈছিলে ভাবিলোঁ ইয়াৰো একচুৱেলি মই ক্লিপ লোৱা নাই দেই মোৰ ভতিজা বাবুৱেই লৈছে বেছিভাগ মানে গোটেইখিনি সিয়েই লৈছে গোটেই ক্লিপখিনি কিন্তু মই এতিয়া এডিট কৰা টাইমতে মই গোটেইখিনি ভালকৈ চাই মেলি এতিয়া এডিট কৰিবলৈ লৈছোঁ আৰু এতিয়া বোলক মই আপোনালোকক দেখাই দিওঁ আজি খোৱাত কি আছে এইফালে পুৰি বনাই আছিলে আৰু জলপান মাহ প্ৰসাদো আছিলে আৰু পুৰি চব্জিও এনেদৰে বনাইছিলে ভাবিলোঁ অকণমান আপোনালোকক মই দেখাই দিওঁ আৰু বহুত ধুনীয়াকৈ একদম ফুলাই বনাইছিলে আৰু একচুৱেলি ভাল হৈছিলে প্ৰসাদ খাবলৈও বহুত ভাল হৈছিলে আৰু লগতে পুৰি চব্জি যিমানখিনি আছিলে সকলোখিনি বহুত ভালদৰে হৈছিলে আৰু মই এইটো ক্লিপ কিন্তু মই লোৱা তাৰপাছতে ভাবিলোঁ যে কি আছে পুৰিৰ লগত খাবলৈ মই দেখাই দিওঁ এইটো আছিলে জলকীয়া আৰু সৰিয়হৰ এনেকৈ চাটনি নে আচাৰ মই ঠিককৈ ক'ব নোৱাৰোঁ কিন্তু খাবলৈ বহুত বঢ়িয়া হৈছিলে ইয়াত আছিলে তেতেলী আৰু এইটো বিলাহীৰ টক তাৰপাছতে এইফালে আছিলে আলু তাৰপাছতে বেঙেনা আৰু কিবাকিবি মিক্স কৰি এখন চব্জি বনাইছিলে ইয়াত আছিলে বুটৰ দালি এইখিনি আপোনালোকক মই দেখাই দিওঁ বুলি ভাবিলোঁ আৰু সকলোৱে খোৱা বোৱা কৰাৰ পাছত এইফালে এতিয়া বিদায় সেৱা দিবলৈ মই দেউতা আৰু এয়া জান খুৰা আমি তিনিজনে গোসাঁইৰ ওচৰত আহি সেৱা কৰিলোঁহি আৰু যিহেতু বিদায় কৰাৰ পাছতহে গোটেইখিনি ভকতে যাবলৈ আৰম্ভ কৰে দেউতাৰ লগতে এবাৰ গোটেই কামখিনি কৰিলোঁ তাৰপাছতে সন্ধিয়া হোৱাৰ লগে লগে যিহেতু ৰাতি ভাওনা দিছিলে আমি পেহী মই গোটেইকেইজনী পেহী দাদাহঁত চব আহি পেলাই আমি প্ৰথমতে চাকি জ্বলালোহি আৰু এতিয়া গোটেই ক্লিপখিনি বাবুৱে শ্বুট কৰি আছিলে কাৰণ মই ইমান বেছি বিজি হৈ আছিলোঁ একেবাৰে একো কৰিব পৰা নাছিলোঁ আৰু নামঘৰত চাকি বন্তি জ্বলোৱাৰ পাছত আমি আকৌ ঘৰলৈ গ'লোঁ যিহেতু ৰাতি ককাৰ নামতে ভাওনা ভাগো আগবঢ়োৱা হৈছিলে সেইকাৰণে সকলোখিনি নিয়ম নীতিৰ মাজেৰে এতিয়া নাটখন নামঘৰলৈ লৈ যোৱা হ'ব
এনেদৰে গোটেইখিনি নিয়ম নীতিৰ মাজেৰে দেউতাই ভাওনাৰ নাটখন লৈ গৈ নামঘৰীয়াক চমজাই দিলেগৈ আৰু অলপ সময়ৰ পাছতে আজি আৰম্ভ হ'ব আমাৰ ভাওনা ভাগ আৰু ভাওনাতনো মই কি ভইচ অভাৰ দিম আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু ভাওনা হৈ থকাৰ মাজতে ভাবিলোঁ এবাৰ গ্ৰীণ ৰুমৰ পৰা আহোঁগৈ, তাতনো কেনেকুৱা কি চলি আছে আপোনালোকৰ লগতো বোলো এবাৰ শ্বেয়াৰ কৰি দিওঁ। আৰু এনেদৰে চব ৰেডি হৈ আছিলে আৰু এই হৈছে পিংকিদা, মানে মোৰ পেহী ল'ৰা, ই অসমৰ এজন বহুত ভাল ভাৱৰীয়া। ভাবিলোঁ তাকো দেখাই দিওঁ। এতিয়া বোলো আকৌ আমি ভাওনা চাবলৈ যাওঁ। আৰু এনেদৰে গোটেই ভাওনা ভাগ বহুত ধুনীয়াকৈ হৈ গ'ল। আৰু যিহেতু ভাওনাখনো দীঘল আছিলে আৰু গোটেইখিনি শ্বুট কৰি একেলগতে মই ভিডিঅ'ত দিব পৰা মানে সুবিধা নাছিলে কাৰণে সৰু সৰু কিছুমান ক্লিপ লৈ লৈছিলোঁ আৰু ভাবিলোঁ যে আপোনালোকৰ লগত মই এনেদৰে শ্বেয়াৰ কৰি দিওঁ। আৰু আশা কৰিছোঁ আপোনালোকে এনেকৈ ভিডিঅ'টো চাই ভাল পালে বুলি। আৰু ভাওনা চলি থকাৰ মাজত মই ভইচ অভাৰ দি থকা আৰু কথা কৈ থকাটো মই উচিত নাভাবিলোঁ, কাৰণ তেনেকৈ খুব কম জেগাত মই ভইচ অভাৰ দিছোঁ। আৰু তেনেদৰে হৈ গ'ল গোটেইখিনি কাম, দিনতো ৰাতিটো। তাৰপাছতে 3টামান বাজিলে
ভাওনা শেষ হওঁতে আৰু ভাৱৰীয়াসকলৰ কাৰণে ঘৰৰ পৰিয়ালৰ সকলোৰে কাৰণে ৰাতি ভোজ আয়োজন কৰিছিলে ঘৰত সকলোৱে খালে আৰু তেনেদৰে গোটেই দিনটো পাৰ হ'ল আৰু সেইদিনাখন ফেমিলি মেম্বাৰ চব আছিলে কাৰণে যিমানখিনি ফটোজ তোলা হৈছিলে মই ইয়াতে এড কৰি দিছোঁ হেল্ল' এভৰিৱান আজি সকাম হৈ যোৱাত প্ৰায় 3 দিন হৈ গ'ল আৰু মই ভিডিঅ' একেবাৰে কমপ্লিট কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণ এই যিকোনো ধৰণৰ কামত বিজি হৈ আছিলোঁ তাৰপাছতে ভাবিলোঁ যে আজি এই ভিডিঅ'টো একেবাৰে শেষ কৰি দিওঁ কাৰণ সেই সকামৰ দিনাখনৰ পৰা চলিয়ে আছে আৰু এতিয়া মই বৰ্তমান আছোঁ ঘৰৰ পিছফালে আমাৰ ঘৰ আছে এইফালে আৰু মই পিছফালে ৰখি আছোঁ ভণ্টিৰ লগত ভণ্টিয়ে ফোন ধৰি আছে আৰু সন্মুখতে এটা ধুনীয়া ফিচাৰী আছে ভাবিলোঁ যে আজি এই ভিডিঅ'টো মানে যিটো চলি আছে সকামৰ দিনাখনৰ পৰা ভিডিঅ'টো শেষ কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টোত যেনেকৈ যি পাৰোঁ সকলোবোৰ যিখিনি সকামত আৰু ভাওনাত হোৱা সকলোবোৰ বস্তু দেখাবলৈ চেষ্টা কৰিলোঁ কিন্তু এই ভিডিঅ'টো মই সঁচা কথা ক'বলৈ গ'লে মই শ্বুট কৰা নাই শ্বুট কৰিছে মোৰ ভতিজা বাবু তাৰ ফটোখন ইয়াত দি দিম কাৰণ সি বেক কেমেৰা চব ভিডিঅ' শ্বুট কৰিলে সি নিজক নেদেখালে লাজো কৰে কাৰণ সৰু হয় সি আৰু তাৰ ফটো মই লগাই নি আপোনালোকে চাব পাৰিব আৰু বাবু থেংক ইউ ছ' মাছ তুমি ইমান ধুনীয়াকৈ গোটেইখিনি শ্বুট কৰিলা আৰু এই ভিডিঅ'টো তোমাৰ কাৰণে অকল কমপ্লিট হ'ল আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ আপোনালোকে জানেই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত সোনকালে আহি আছোঁ তেতিয়ালৈকে সকলো সুস্থ আৰু সুখী হৈ থাকক